Hello friends, welcome to Splendid Edu. আজি আমি ক্লাস 8 ম্যাথমেটিক্স এক্সারসাইজ 1.1 কোশ্চেন নম্বৰ 1 সমাধান কৰিম। প্ৰথমটো চোৱা প্ৰমাণ নম্বৰ 1 পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে। এইটো সত্য নে অসত্য সেইটো বিচাৰ কৰিব দিছে। চোৱা এইটো সত্য হ'ব কিয়নো বিনিময় বিধিটো আমি জানো যোগৰ ক্ষেত্ৰত a plus b equal to b plus a হয়। এটা কেনেকৈ চাও एग्जांपल ধৰা হল a equal to 2 আৰু b equal to 3 তেন্তে a plus b 2 plus 3 equal to 5 হ'ব আৰু b plus a আছে b plus a 3 plus 2 equal to 5 তেনে দুইটা একে হয়। ঠিক তেনেকৈ পূৰণৰ ক্ষেত্ৰত 2 into 3 equal to 6 আৰু 3 into 2 equal to 6 তেনে দুইটা মিলিছে। এইটো পূৰণৰ সময়ত একে ৰিজাল্ট পাইছো আৰু যোগৰ সময়ত একে, গতিকে এইটো বিনিময় বিধিটো মানি চলিছে যোগ আৰু পূৰণৰ সময়ত এইটো সত্য হৈছে। আৰু দুই নম্বৰটো হৈছে পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে। এইটো সত্য নে অসত্য? এইটো অসত্য, কাৰণ এইটো আমি জানো সহযোগ বিধি বিয়োগৰ বাবে আছে a minus b bracket minus c not equal to a minus b minus c আৰু বিয়োগৰ ক্ষেত্ৰত সহযোগ বিধিটো মানি নচলে। তো কেনেকৈ সেইটো সাপোজ ধৰিলো a equal to 1 b equal to 2 c equal to 3 এইটো যদি আমি কৰি চাও এর মান 1 minus বির মান 2 ব্রেকেট আছে minus 3 সির মান তেন্তে প্রথম ব্রেকেটের কাম আগত করিম 1 minus 2 minus 1 আৰু minus 3 তেন্তে এইটো হ'ব minus 4 আৰু রাইট হ্যান্ড সাইড কি আছে a minus ব্রেকেট b minus c এর মান 1 তেন্তে বির মান 2 minus আৰু সির মান 3 1 minus ব্রেকেটের কাম আগত 2 minus 3 minus 1 এটা কি হ'ব minus 1 তেন্তে এইটো সমান হৈছে 2 হ'ব। তেন্তে এক রেজাল্ট হোৱা নাই, সেইকাৰণে বিয়োগৰ সময়ত সহযোগ বিধিটো মানি নচলে অসত্য। আৰু হৰণৰ ক্ষেত্ৰত আমি চাও এটো কি দিয়া আছে a equal to 6 তেন্তে এর মান আমি 6 বহাম এর মান 6 বহালে 6 ব্রেকেট আছে ডিভাইড বির মান আছে 3 ডিভাইড সির মান আছে 2 তেন্তে আমি 6ক 3 এর হরণ করিলে আমি পাও 2 আৰু ডিভাইড 2 আছে আৰু 2 এর হরণ করিলে 1 হ'ব। ঠিক রাইট হ্যান্ড সাইডত আমি কি পাম এর মান কিমান আছে এর মান আছে 6 ডিভাইড বির মান আছে 3 ডিভাইড সির মান আছে 2 এইটোক আমি সমাধান কৰিলে 4 পাম। তেন্তে এইটো দুইটা একে নহয়, সেই কাৰণে এইটো সহযোগ বিধিটো বিয়োগৰ ক্ষেত্ৰত আৰু হৰণৰ ক্ষেত্ৰত মানি নচলে সেইকাৰণে এইটো অসত্য। চোৱা 3 নম্বৰটো আছে পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ নহয়। পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ নহয়।
এইটো 3 নম্বৰটো অসত্য দুটা পৰিমেয় সংখ্যাৰ বিয়োগফল এটা সদায় এটা পৰিমেয় সংখ্যা হয় কি হয় দুটা পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত সংখ্যা বিয়োগফল সদায় এটা পৰিমেয় সংখ্যা হয় কারণ a - b এটা পৰিমেয় সংখ্যা হয় আমি ধৰিলো এটা পৰিমেয় সংখ্যা 16 আৰু আনটো হল 14 তেন্তে বিয়োগ কৰি আমি 2 পাইছো তেন্তে এটো পৰিমেয় সংখ্যা হয় সেইকাৰণে এটো অসত্য এটো আসলে সত্য হয় কিন্তু ইয়াতে নহয় বুলি কৈছে সেইকাৰণে এটো অসত্য কোশ্চেন নাম্বার 4 শূন্যৰ প্ৰতিক্ৰম নাই এটো সত্য নে অসত্য শূন্যৰ প্ৰতিক্ৰম নাই এটো সত্য কারণ এনে কোনো সংখ্যা নাই শূন্যৰ সৈতে পূৰণ কৰিলে 1 হ'ব শূন্যৰ সৈতে আমি যি পূৰণ কৰো সেই শূন্যই পাম শূন্যৰ সৈতে আমি যি পূৰণ কৰিম শূন্যই পাম সেইকাৰণে ইয়াৰ প্ৰতিক্ৰম নাই प्रतिक्रम गुणात्मक विपरीतर समार्थक शब्द प्रतिक्रमটো হল গুণাত্মক বিপৰীতৰ সমাৰ্থক শব্দ আৰু 5 নম্বৰটো আছে শূন্যটো পৰিমেয় সংখ্যা এটো সত্য নে অসত্য শূন্যটো পৰিমেয় সংখ্যা হয় কাৰণ শূন্যটোক আমি p/q আকাৰত লিখিব পাৰো তলত আমি 1 দিব পাৰো 1 এৰে ভাগ কৰিলে আমি 0 পাম আৰু এটো কি p/q আকাৰত হৈছে q not equal to 0 হৈছে q not equal to 0 হৈছে সেই কাৰণে শূন্যটো পৰিমেয় সংখ্যা হয় থ্যাংক ইউ এতিয়া 6 নম্বৰটো চোৱা ৰমান 6 3/2 into 5/6 into 4/7 equal to 4/7 into 5/6 into 3/2 এটো সমান হয় নে নহয় দুয়োফালে লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড এটো সত্য হ'ব কাৰণ আমাৰ সহযোগ বিধি মতে হৈছে এটো সহযোগ বিধিটো হল a into b bracket into c equal to a into প্রথম বন্ধনী b into c তেন্তে এটো আমি ব্র্যাকেট এনেকৈ ব্যৱহাৰ কৰিব এটো a ধৰিলে এটো b এটো c তেন্তে a into b প্ৰথম বন্ধনী তাৰ পিছত এটো 4/7 টো আমি c হিচাপে লৈছো equal to a into bracket b into c তেন্তে এটা আমি প্রথম বন্ধনীৰ কাম আগত কৰিম তেন্তে আমি এটো কৰিছো 2 into 6 12 আৰু 3 into 5 15 into 4/7 আছে ইয়াত equal to 3/2 ৰাখি দিছো into ব্র্যাকেটৰ কাম আগত 6 into 7 42 ওপৰত 5 into 4 20 এতিয়া পূৰণ কৰিলে তলত হ'ব 84 ওপৰত হ'ব 60 equal to এইটো হ'ব ওপৰত 60 3 into 20 আৰু তলত হ'ব 84 দুইটা সমান আছে সেইকাৰণে সত্য আৰু 7 নম্বৰটো আছে এইটো 7 নম্বৰটো 5/9 into 1/3 plus 7/3 equal to 5/9 into 1/3 plus 7/3 so এইটুক যদি আমি a ধৰো আৰু এইটো b এইটো c তেন্তে আমি বিধিটো পাও a into b plus c equal to a into b plus a into c আৰু এই বিধিটো ইয়াত সম্পূৰ্ণ হোৱা নাই ইয়াত a into b হৈছে আৰু প্লাস ইয়াত c আছে কিন্তু ইয়াত a টো নাই সেইকাৰণে বিধিটো সম্পূৰ্ণ হোৱা নাই এটো অসত্য আৰু 8 নম্বৰটো এইটো অসত্য কাৰণ ইয়াত যোগৰ সহযোগ বিধি হোৱা নাই আৰু পূৰণৰ কি বিয়োগৰ সহযোগ বিধিটো হোৱা নাই সেইকাৰণে এটো অসত্য আৰু এইটো অসত্য হ'ব কাৰণ ক্ৰম বিনিময় বিধিটো হোৱা নাই -3/11 into 2/9 ইয়াত
ইয়াত তেনেকুৱা হোৱা নাই এইটো এ ধৰিলে এইটো বি এন্তে ইয়াত বি টো হোৱা নাই বি নাই সেইকাৰণে এইটো অসত্য হ'ব আৰু এইটো কি এইটো সত্য হ'ব এইটো বিতৰণ বিধিৰ দ্বাৰা এইটো কৰিলে এইটো সত্য হ'ব ইয়াৰ মান জি পাম আৰু ইয়াৰ মান সেই একে পাম এইটো ফাৰ্ষ্ট ব্ৰেকেটৰ কাম আগত কৰিম তেতিয়া তাৰপিছত 4/9 এৰে পূৰণ কৰিলে ইয়াত যিমান মান পাম ইয়াতে সেই একে মান পাম